गिख्रंथाव लामा जाब्रबथायाव जिउ गोमानाय गौतम बर'नि न'आव दायो गोसोम जोमै। गौतम बर'नि गोथै सह'खौ न' फारसे लाबोनाय लोगो लोगोनो गावनि जोनोमगिरि बिमाया हालाय हाफाय जानानै रुखु रुखु गाबदों। बिफाया रुंसारि जालांनायनि उनावनो न'खरखौ सामलायनो गोनां जादोंमोन गौतम बर'आ। तामुलपुर जिल्लानि सिङाव थानाय गरेस्वरनि बालाहाटी गामिनि थागिबि रुंसारि बिफा माला बर' आरो बिमा निमाली बर'नि सासेल' फिसाज्ला गौतम बर'आ 19 बोसोर बैसोआवनो हरखाब बे बुहुमखौ नागारलांबाय। गौतम बर'आ गावनि असे लोगोजों न'निफ्राय बगामाथियाव बेरायनो थांदोंमोन। बेनि उनाव न' फारसे फैबाय थानाय समावनो गरेस्वरनि सुवागपुराव डाम्पारजों गिख्रंथाव लामा जाब्रबथाय जाना जायगायावनो जिउ गोमायो गौतम बर'आ। सुवागपुर पुलिसा जाब्रबथायाव जानाय डाम्पारजों लोगोसे सालायगिरिखौबो हमनो हाबाय होनना बे समाव मिथिनो मोननाय जादों। नाथाय दुखुनि बाथ्रादि जाब्रबथायाव जिउ गोमानाय गौतम बर'नि न'खराव दासिमबो रावबो सासेबो दैदेनगिरि एबा बियाबनि एमसिएलए इएम आरो एमएलए बिथांमोनहा रान्दि आइजोखौ खौरां लाफैयाखै। যোৱাকালি আমাৰ বালাহাটী গাঁৱৰ এই ঝাৰণী ছুপাৰ গৌতম বড়ো আৰু লগতে এজন কোন আছিল দীপেন বড়ো, কিন্তু গৌতম বড়োৰ দেউতা হ'ল মালাৰাম বড়ো আৰু মাকৰ নামটো বাৰু মই নাজানি। দুয়োজনে দীপেন আৰু গৌতমে মই জানিব পাৰিছোঁ যে দুপৰীয়াৰ পিছত তেওঁলোকে হেনো বগামাটিলৈ যোৱাৰ কাৰণে যাত্ৰা কৰিছে স্কুটিৰে। পিছত তেওঁলোকে ক'ত কিমান পালেগৈ সেইটো মই গম নাপাওঁ। তথাপি জানিব পাৰিছোঁ যে তেওঁলোকে উভতি বগামাটিৰ পৰা নিশ্চয় উভতি অহাৰ পিছত হোৱা বুলি এটা আমি জানিব পাৰিছোঁ। যোৱাকালি যিহেতু সম্পূৰ্ণভাৱে মিডিয়াটো ওলাইছে, গতিকে এই ঘটনাটো বৰ দুখজনক হৈছে। যিটো পৰিয়ালত ক'ব গ'লে তেওঁৰ আৰু মানুহ নাই। তেওঁৰ স্বামীজনো আজি কেইবছৰমান আগত মৃত্যু হ'ল আৰু ল'ৰা এটাই আছিল, ছোৱালী এজনী আছিল, বিয়া দিছে। গতিকে এনেকৈ এটা দুখৰ বিষয় যিটো ঘটনা হৈ গ'ল ডাম্পাৰৰ লগত হোৱা বুলি গম পাইছোঁ। গতিকে ডাম্পাৰৰ ভুল নে তেওঁলোকৰ স্কুটি চলাই আহি থকা সময়ত ভুল হৈছে সেইটো আমি জানিব নোৱাৰিলোঁ। গতিকে বৰ দুখৰে কথা। আৰু এই কথাখিনি মই ক'ম যে মানুহৰ জীৱনত কেতিয়া কি হয় ক'ব পৰা নাযায়, যিহেতু মানুহ মাত্ৰে মৰণশীল। গতিকে কথাটো শেষত কি হয় আমি আকৌ হাৰ মানিবলগীয়া হয়। ভুল শুদ্ধ নিশ্চয় থাকিব। আৰু আজিকালি নৱপ্ৰজন্মৰ যিসকল কিছু লোকে ডেকা বা যুৱক হিচাপে যোৱাকালি বিশেষটো বগামাটিলৈ যাবলগীয়া নাছিলে, তথাপি তেওঁলোকে ডেকা ল'ৰা হিচাপে এটা জোচত নিশ্চয় গৈছিলে। তথাপি ভগৱানে তেওঁলোকক আকৌ যাত্ৰাৰ পৰা আকৌ উভতি অহা সময়ত ঘৰলৈকে নিজৰ গন্তব্যস্থানলৈ আহিব নাপালে। গতিকে কি ক'ম, ভগৱানৰ তেওঁলোকৰ যিটো আত্মাৰ সদগতি যাতে পায় তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু এই যুৱকজনৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, মাক আৰু পুতেক দুয়োজনে আছিলে, তেওঁ ঢুকাল। গতিকে ঘৰৰ অৱস্থা অতি শোচনীয়। এনে সময়ত আপোনাৰ স্থানীয় এমচিএলএ বা ইএম বা এমএলএ এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয়ভাৱে বা স্থানীয় এমচিএলএ বা তেনেকৈ সামাজিকভাৱে বাহিৰৰ পৰা খবৰ লোৱাটো তেনেকৈ হোৱা নাই। পিছত আমি আশা কৰিছোঁ আৰু এই দুৰ্গীয়া পৰিয়ালে যাতে চৰকাৰীভাৱে ব্যৱস্থা পায় তাৰ কাৰণে আমি আমাৰ স্থানীয় যিজন আমাৰ সন্মানীয় এমচিএলএ বুলি নহয়, তেওঁ ইএম মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, তেওঁৰ পৰিয়ালত যাতে যি আঁচনিত দিব পাৰে সেইখিনি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আমি আহ্বান জনাম যে গাঁও হিচাপে আমাৰ পিছপৰা গাঁও আৰু যিখিনি আৰু ঘৰৰ যিটো ব্যৱস্থা খুব দুখজনক। মই বাৰে বাৰে ৰিপিট কৰি আছোঁ। গতিকে আপোনালোকৰ জৰিয়তেও এই আজি যিখিনি জ্ঞাত হ'ল আৰু যোৱাকালি নিশ্চয় আপোনালোকে স্পটত গৈছিল, সেই কথাবিলাক যাতে
বিভাগীয় বা চৰকাৰীভাৱেও যাতে কিবা এটা আঁচনিৰ জৰিয়তে যাতে ব্যৱস্থাপনা কৰি দিয়ে তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। এতিয়া বৃহত্তৰ গড়েশ্বৰ অঞ্চল ক'ব গ'লে সুদূৰ আমাৰ নাওকটাৰ পৰা শুক্লাই চেকাৰ পৰা নাগৰিজুৰিলৈকে ডাম্পাৰৰ যিটো দৌৰাত্মক সেইটো বিগত সময়ছোৱাতো বহুত এনেকৈ ঘটি গৈছে। মানে ক'ব গ'লে ডাম্পাৰৰ যিটো নেকি মানে ডাম্পাৰ চালক তেওঁলোকৰ মানে কি হৈছে সৰু সৰু য'ত নেকি মানে এইটো কেনেকৈ তেওঁলোকে লাইচেঞ্চ পাইছে সেইটো বেলেগ কথা, কিন্তু আমাৰ নজৰত এইটো একেবাৰে মানে আইনগতভাৱে তেওঁলোকে অবৈধভাৱে তেওঁলোকে সেই মানে যিটো নেকি মানে গাড়ী মালিকে বা ডাম্পাৰ চালকে এইবিলাক চলাই আহিছে। গতিকে তাৰ পৰা আমি আহ্বান জনাম যে তেওঁলোকৰ যিটো নেকি দৌৰাত্মক আৰু যিখিনি প্ৰশাসনো যাতে সেইটো মানে ব্যৱস্থা গ্ৰহণ কৰে। আগতো বিভিন্ন সময়তো মিডিয়াবিলাকতো প্ৰচাৰ হৈ গৈছে মানে ডাম্পাৰৰ যিটো দৌৰাত্মক আৰু যিখিনি ঘটনাবিলাক অকল যোৱাকালি বুলি নহয়, ইয়াৰ আগতো হৈ আহিছে। গতিকে চৰকাৰীভাৱে এইটো যাতে বিশেষকৈ আমি দেখিছোঁ যে দিনৰ ভাগত যাতে ডাম্পাৰ নচলে, কাৰণ তেওঁলোকে ৰাতি চলিলেও হয়। কাৰণ আমি দেখিছোঁ যে ডাঙৰ ডাঙৰ চিটিবিলাকত ট্ৰাক বা ডাম্পাৰ চলাচল সম্পূৰ্ণ বন্ধ কৰি দিয়ে। যদি বাহিৰ ছাইডো যদি মানে ৰাস্তা পদূলি লাগে তেতিয়াহ'লে বেলেগ কথা। গতিকে ইয়াতো প্ৰশাসনে যদি সঁচাকৈ মানে স্থায়ীভাৱে যদি কিবা এটা যদি পদক্ষেপ নলয় তেতিয়াহ'লে সম্ভৱ নহয়। গতিকে আমিও সাধাৰণ ৰাইজ হিচাপে আমি আহ্বান জনাম যে আমি এতিয়া সকলোৱে যেন আমাৰ অঞ্চলৰ ৰাইজে অকণমান সজাগ হ'বৰ হ'ল। কাৰণ ৰাইজে সজাগ থাকিলেহে যিটো নেকি ডাম্পাৰৰ বা ডাম্পাৰ মালিকৰ বা তেওঁলোকৰ যিটো ব্যৱসায়িকভাৱে যিটো নেকি লাভ কৰাৰ স্বাৰ্থতে হওক, যাৰ ফলত কিমান যিটো আজি যোৱাকালি হৈ যোৱা ঘটনাটো মানে একেবাৰে ল'ৰা এজন আছিল আৰু মাক এজন, আৰু কিছু 5 বছৰমান হ'ল নেকি দেউতাক মাৰাটো, 5 বছৰমান হৈছে। গতিকে কিমান দুখৰ কথা। গতিকে পুনৰবাৰ যাতে চৰকাৰীভাৱে যাতে কিবা এটা এই দুখীয়া পৰিয়ালক বিভিন্ন ধৰণৰ আঁচনি আছে, আৰু আপোনালোকে দেখাই পাইছে যে একেবাৰে অচল অৱস্থা, ঘৰৰ ক্ষেত্ৰত দেখাই পাইছে, আৰু কৰ্মসংস্থাপন বুলিলে বা মাটি বাৰী তেনেকুৱা নাই। গতিকে চৰকাৰীভাৱে যাতে আঁচনিভুক্ত কৰি যাতে আমাৰ স্থানীয় EM মহোদয়ে যাতে সেইটো খবৰ লয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ।